वेलकम बैक टू माय यूट्यूब चैनल। सो आज इतना टाइम হৈছে 8টা। सो आज हल 15 আগষ্ট, সেইকাৰণে আমাৰ চকত গাড়ী আছে না গম পোৱা নাই। সো দেউতা যাব গুৱাহাটী, সো সেইকাৰণে এতিয়া সকলো থব, যদি চকত গাড়ী নাপায় চাংখাইলৈ থব। সো ভিডিঅ'টো চাই থাকক। এতিয়া দেউতাক চাংখাইত থলোঁ, থৈ কিনে এতিয়া ঘৰলৈ যাই আছোঁ। সো ভিডিঅ'টো চাই থাকক। মানে আমাৰ চকৰ পৰা এখন দুখন গাড়ী চলিছে, কিন্তু চাংখাইত এখনো গাড়ী চলা নাই। মানে সৰু সুৰা বাইক চাইক যাই আছে, কিন্তু চাৰিচকীয়া যোৱা নাই। দেউতা দেৰি হৈছে বাবে মই চাংখাইত থ'ব আহিলোঁ। চ' এতিয়া ঘৰলৈ যাই থাকোঁ। এতিয়া কথা পালোঁ আমাৰ ওচৰতে। চ' চাংখাইত মানে দেউতাক থ'ব আহিছিলোঁ, সেইকাৰণে আহোঁতে ভিডিঅ' বনোৱা নাই। তো যাওঁতে এতিয়া ভিডিঅ' বনাই যাওঁ। মানে বৰকাত তেল ডিপত সোমাইছিলোঁ তেল ভৰাবা, কিন্তু তাত হেৰি কৰি আছে, পতাকা উত্তোলন কৰি আছে, সেইকাৰণে তাতে তেল নভৰালোঁ, যাই কিনে চাংখাইতে ভৰালোঁ অলপ। চ' এতিয়া ঘৰলৈ যাই থাকোঁ। তো ভিডিঅ'টো চাই থাকোঁ। মই ভিডিঅ' বহুত দিনৰ মূৰত আপলোড কৰাৰ কাৰণে ভিউজ বহুত কমি গৈছে। চ' ছাবস্ক্ৰাইবাৰো নাই বৰ্তমান মোৰ ইমান বেছি। চ' সেইকাৰণে ৰেগুলাৰ ভিডিঅ' দিব ট্ৰাই কৰি আছোঁ। চ' আজিও এটা ভিডিঅ' পষ্ট কৰিম। চ' ভিডিঅ'টো চাই থাকিব ভিডিঅ'বোৰ। চ' আজি আকাশখন চাওক। আজি ৰ'দ দিব গাইছ অলপ। চ' ভিডিঅ'টো চাই থাকক। চ' ময়ো তিৰংগা লগাই লৈছোঁ বাইকখনত। চ' আমাৰ স্কুলত পতাকা উত্তোলন কৰিছে চাগে। চ' যদি পাৰোঁ আপোনাক দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো। পতাকা উত্তোলন কৰিলে আগতে আহিলে মই যাব পাৰিলোঁ এবাৰ, ত' মোৰ অলপ দেৰি হ'ল। চ' এনে আহোঁ বছৰে বছৰে, কিন্তু এইবছৰ যোৱা নহ'ল। একো নাই দিয়ক, এতিয়া ঘৰলৈ যাই থাকোঁ। এতিয়া আমাৰ চকৰ পৰা যাই আছোঁ ঘৰলৈ। এয়া কল চল ল'লোঁ অলপমান, মানে ঠগি দিব বোলে। চ' আজি শাওণ মাহ লাষ্ট সোমবাৰ। ত' আজি হৰগুৰি মন্দিৰত যাম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া গাড়ী চাড়ী বন্ধ, সেইকাৰণে এতিয়া নাযাওঁ। চ' আজি শাওণ মাহৰ লাষ্ট সোমবাৰ, মানে বাইদেউ পালি আছে, সেইকাৰণে ঠগি দিব বোলে। এয়া কল চল ল'লোঁ, লৈ কিনে এতিয়া ঘৰলৈ যাই আছোঁ। চ' ঘৰত যাই কিনে লগ পাই আছোঁ আপোনালোকক। চ' গাইজ, শাওণ মাহৰ লাষ্ট সোমবাৰ বুলি মই আমাৰ ওচৰতে থকা এটা শিৱ মন্দিৰত যাওঁ। মানে গা চা ধুই কিনে ওলালোঁ, বাইদেউ ওলাই আছে, তাৰ লগত একেলগে যাওঁ। চ' এতিয়া মুগা কাপোৰ পিন্ধি লৈছোঁ আজি মই মন্দিৰত যাম বাবে। চ' মন্দিৰত যাই কিনে আপোনাক লগ পাই আছোঁ। মন্দিৰত যাম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া ৰ'দ চ'দ দিছে, সেইকাৰণে যাব ইচ্ছা নাই। মানে যোৱা সোমবাৰে যাই আহিছোঁ, মানে সিদিনা ভিডিঅ' বনোৱা নহ'ল, সেইকাৰণে আজি বোলো নাই আমাৰ ওচৰত থকা শিৱ মন্দিৰটোতে যাওঁ। চ' তাত আপোনালোকক দেখাওঁ। মানে তাত ধুনীয়া সেই পূজা হয়, মানে শিৱৰাত্ৰি হয়। চ' নেক্সট বাৰ শিৱৰাত্ৰি আপোনালোকক দেখাম। চ' যোৱা ভিডিঅ'ত দেখাইছিলোঁ চাগে শিৱৰাত্ৰি। চ' এইবাৰো দেখাম, কিন্তু শিৱৰাত্ৰি ধুনীয়া হয়, ডাঙৰকৈ পতা হয়। চ' আমাৰ ওচৰতে আছে মন্দিৰটো, চ' তাতে যাওঁ। কিন্তু হৰগুৰি মন্দিৰ পিছত যাম গাইজ, দেখাম বাৰু আপোনালোকক। বেছি জানুৱাৰীত যাম, জানুৱাৰী 1 তাৰিখে বহুত মানুহ হয় হৰগুৰি মন্দিৰত। চ' তাতে গ'লে আপোনালোকক দেখাম। চ' ভিডিঅ'বোৰ চাব অলপমান। চ' এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ, আহি কিনে এয়া বাইদেউহঁতৰ ঘৰ পালোঁ। এতিয়া মানে বাইদেউহঁতো যাব, আমাৰ মুনু যাব। চ' বাইদেউহঁতক লৈ যাওঁ একেলগে। চ' এতিয়া মই বগা পিন্ধি আছোঁ গাইজ। চ' বাইদেউহঁতৰ লগত যাওঁ একেলগে, মানে বাইদেউহঁত খোজকাঢ়ি যাব, এইপিনে আছে মন্দিৰটো। তো চুমি আৰু মই যাওঁ মন্দিৰলৈ, মুনুকো লৈ যাওঁ মাজত। চ' মন্দিৰত যাই লগ পাই আছোঁ আপোনালোকক। মন্দিৰ পালোঁ আহি কিনে, কলাকুছি শিৱ মন্দিৰ। বহুত ধুনীয়া লাগে ইয়াত আহি কিনে। চ' এতিয়া আমাৰ মুনু আছে, মুনু এতিয়া আমাৰ মুনু। চ' এইটো হ'ল শিৱ মন্দিৰ। চ' অকণমান সময় ইয়াত থাকোঁ, থাকি কিনে ঘৰত যাই আছোঁ। চ' ভিডিঅ'টো চাই থাকক গাইজ। ইয়াতে এটা শিৱলিংগ আছে, চ' মই এতিয়া মুনুক লৈ আছোঁ। এয়া মানুহ, ইয়াত বহুত মানুহ আছে আজি। চ' মই এতিয়া মুনুক লৈ আছোঁ, মানে চাবিটো। চ' এতিয়া মই মুনুক লৈ আছোঁ, এইটো মুনু। চ' গাইজ, ঘৰৰ মানুহৰ লগত আহিলে এনেকুৱা হ'বই যে মুনুক ল'ব লাগিব। ত' একো নাই, মুনুক ল'ম। ত' মানে মাকে পূজা কৰি আছে এইটো, চ' সেইকাৰণে এতিয়া মই মুনুক লৈ আছোঁ। চাবিটো চাওক, বাইকত বহি দিয়াৰ কাৰণে হাঁহি আছে, এতিয়া অলপ কান্দিব দিছে। চাব, হাঁহি মাত দিব চাব।
মাকক চাই আছে গাইজ। গাইজ এইখন হ'ল মোৰ স্কুল। এইখনো স্কুল মোৰে হয়, এম ই স্কুল। আৰু এইখন নহয়, এইখন এল পি স্কুল, এইখন এম ই স্কুল আৰু এইখন হাই স্কুল। কিন্তু ইয়াত নপঢ়িলোঁ মই, কাৰণ মই হাইস্কুলত পানীটেমাত গ'লোঁ পঢ়িব। চ' এইটলৈ পঢ়িছিলোঁ মই। এই তাত আছিল মোৰ ৰুমটো, এইটো ৰুমটো। চ' এদিন আহিম বাৰু, চাম ৰুমকেইটা কেনেকুৱা হৈছে, আগৰ নিচিনা আছে নে বেলেগ হৈছে চাম। চ' আজি নোসোমাওঁ আৰু ভিতৰত। চ' এয়াই হ'ল মোৰ স্কুল। ত' এতিয়া প্ৰসাদ লওঁ, প্ৰসাদ লৈ ঘৰত যাই। এতিয়া মন্দিৰৰ পৰা ঘৰ পালোঁ আহি কিনে, আৰু এতিয়া প্ৰসাদ চসাদ লৈ আহিলোঁ। চ' আজি ভিডিঅ' এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এটা নৰ্মেল ভিডিঅ' হ'ল, একদম চিম্পুল। ভিডিঅ'টো খাটা হ'ল চাগে। চ' নেক্সট ভিডিঅ'ত লগ পাই আছোঁ, মানে কালি লগ পাই আছোঁ আপোনালোকক। তেতিয়ালৈ বাই বাই।